सिडली विधानसभा बियाबाव जानो गोनां उफ्रा बिसायख'थिनि थाखाय मित्रजोटनि एजेपि हानजायाबो थियारि। बेखौ लानानै 22 सेप्तेम्बर रबिबारखालि चिरां जिल्लानि साखाथि गामियाव एजेपि हानजानि सिडली विधानसभा बियाब सिंनि बुथ कमिटिनि मेल जालाङो। बे मेलाव बरपेटा लकसभा बियाबनि एमपि फणिभूषण चौधुरीया गाहाय आलासि महरै बाहागो लानानै जानो गोनां उफ्रा बिसायख'थियाव मित्रजोट हानजानि बिजाथिखौ गोबां भटआव देरहाहोनो खावलायो। गुबुन फारसेथिं बे मेलावनो बिटिसिनि मावफुं सोद्रोमा माधव चन्द्र छेत्रीया बाहागो लानानै फैगौ उफ्रा बिसायख'थिनि थाखाय एजिपि हानजानि मावथि सोद्रोमाफोराबो इउपिपिएल हानजानि जानो गोनां बिजाथिखौ देरहाहोनो थियारि जानानै दं होनना बुङो। गप क'क्राझार बा सिडली আছিল আৰু যোৱা কিছুদিন আগৰ পৰাই তাৰমানে কি যোৱা লোকসভা নিৰ্বাচন আগৰ পৰাই ইয়াত তাৰমানে আমি দলীয় কাম কাজ আৰম্ভ কৰিছোঁ, সংগঠনৰ কাম কাজ আৰম্ভ কৰিছোঁ। আৰু আজি যিহেতু ইয়াত চিডলি সমষ্টিত যিটো উপ নিৰ্বাচন হ'ব, চিডলি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ইয়াত আজি আমি ভোট সন্মিলন অনুষ্ঠিত কৰিছোঁ আৰু ভোট সন্মিলনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আজি ইয়ালৈ আহিছোঁ। বাই ইলেকশ্যন আহি আছে, চিডলি আৰু বঙাইগাঁও সমষ্টিত দুটা বাই ইলেকশ্যন হ'ব, কেনেকুৱা দেখা পাইছে? নাই এইটো বস্তুটো তাৰমানে স্পষ্ট। এইটো বস্তু চিডলি সমষ্টিত কোন জিকিব, বঙাইগাঁও সমষ্টিত কোন জিকিব সেইটো আচলতে প্ৰশ্ন কৰিবলগীয়া নাই। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ৰাইজ শাসকীয় দলৰ লগত থাকিব, কাৰণ এইখন চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাজ কৰিছে আৰু ৰাইজ উন্নয়নমুখী ৰাইজ, গতিকে উন্নয়নমুখী যিহেতু ৰাইজ তেওঁলোকে শাসকীয় দলৰ লগতে থাকিব। আৰু সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বঙাইগাঁও হওক, চিডলিয়ে হওক, প্ৰতিটো উপ নিৰ্বাচনৰ সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জিকিব। যিহেতু বঙাইগাঁও সমষ্টিত দীৰ্ঘদিনৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰি আছিলে, বাই ইলেকশ্যন হ'বলৈ গৈ উপ নিৰ্বাচন হ'ব, পাৰ্থক্যক লৈ কোনো ধৰণৰ পাৰ্থক্য আজি তাৰমানে মই ইয়াত আছোঁ, আজি তাতে কেন্দ্ৰীয় সমিতিৰ পৰা আহিছে, কি কয় প্ৰতিনিধি আহিছে, বিষয়সকল আছে, তেওঁলোকে তাতে আলোচনা কথা ওলাইছে সহধৰ্মী। নাই মই কথাটো এতিয়া আপোনালোকে কি কয় তাৰমানে গণতান্ত্ৰিক পদ্ধতিৰে হ'ব, দলীয় সতীৰ্থসকলৰ আলোচনাৰ পিছতে তাৰমানে প্ৰাৰ্থীটো কৰিব। অসমত বৰ্তমান তাপমাত্ৰা বহুত বৃদ্ধি পাইছে, আপুনি দিল্লীত গ'ল, দিল্লীত কেনেকুৱা বাতাবৰণ? মই দিল্লীত গৈ তাৰমানে একমাহ ধৰি যোৱাই নাই, গতিকে মই পৰিৱেশটো গমেই পোৱা নাই। দিল্লীৰ খাদ্য সামগ্ৰী ভাষা কেনেকুৱা পাইছে? নাই দিল্লীৰ খাদ্য সামগ্ৰী ভাষা অলপ ভিন্ন, গতিকে হেৰিটো আছে, কিন্তু তাৰমানে এতিয়া দিল্লীৰ তাৰমানে হেৰিৰ লগত ৱেডাৰৰ লগত এতিয়ালৈকে তাৰমানে মই হেৰি কৰিব পৰা নাই, এডজাষ্ট হ'ব পৰা নাই, কিন্তু এটা সময়ত নিশ্চয় আজি বিশেষকৈ আমাৰ যে NDA এলায়েন্স, আমাৰ বিশেষকৈ আমাৰ টিম বুলি ক'ব লাগিব, অসম গণ পৰিষদ, BJP আৰু AGP, অসম গণ পৰিষদ, UPPL আৰু AGPৰ যে এটা মিত্ৰ দল হিচাপে আজি অসম গণ পৰিষদৰ এই আমাৰ চিডলি বিধানসভা সমষ্টিৰ বুথসকলক লৈ তেখেতসকলে বুথ সন্মিলন কৰিছিল। এই বুথ সন্মিলনত অসম গণ পৰিষদৰ আমাৰ চিডলিৰ সকলো লিডাৰ্ছসকল, কৰ্মকৰ্তাসকল ইয়াত উপস্থিত হৈছে আৰু মাননীয় আমাৰ বৰপেটাৰ সাংসদ, অসম গণ পৰিষদৰ নেতা ফণিভূষণ চৌধুৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে, আমাৰ ৰাজ্যসভাৰ সাংসদ ৰণবীৰ নাৰ্জাৰী ইয়াত উপস্থিত হৈছে, আৰু মই বিশেষকৈ UPPL দলৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ইয়াত উপস্থিত হৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মেছেজ আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলক বা বুথৰ লিডাৰসকলক দিব লাগে, এই দিবলৈ মই ইয়াত উপস্থিত হৈছোঁ। আজি আহি দেখিছোঁ চিডলি সমষ্টিৰ যিমান আমাৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল আছে, তেখেতসকলে সকলোৱে সাজু হৈছে। অহা আজি বাই ইলেকশ্যন চিডলিত হ'বলৈ গৈ আছে। এই বাই ইলেকশ্যনত আমাৰ UPPL দলৰ যিজন প্ৰাৰ্থী হ'ব, NDAৰ যিজন প্ৰাৰ্থী, BJP, AGP আৰু UPPLৰ এই অসম গণ পৰিষদৰ যি দলীয় কৰ্মকৰ্তাসকলে UPPLৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰি দিছপুৰলৈ পঠোৱাৰ কাৰণে তেখেতসকল সাজু হৈছে, আৰু ভাল লাগিল। আৰু তেখেতসকলৰ কথাৰ পৰাও আমি বুজিছোঁ বা গম পাইছোঁ এতিয়া এইবেলি আৰু ইয়াত বেলেগ দলে টিকি থাকিব নোৱাৰিব। ইয়াত NDA এলায়েন্স হিচাপে UPPL দলৰ প্ৰাৰ্থী যিজন হ'ব, এই প্ৰাৰ্থীয়ে চিডলি বিধানসভা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জিকি যাব, এইটো প্ৰায় নিশ্চিত হৈছে। আমি কাম কৰিছোঁ, ইয়াত কাম নকৰা নহয়, আমি কাম কৰিছোঁ। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক যোৱা 2020 চনৰ 27 জানুৱাৰীত যি BTR একৰ্ডটো কৰিল, এই BTR একৰ্ড কৰাৰ পিছত যি পৰিৱেশটো BTRত ঘূৰি আহিছে, বিশেষকৈ শান্তিৰ পৰিৱেশটো যি এটা ঘূৰি আহিছে, আৰু শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগে লগে শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশত যি ধৰণে আমাৰ এটা মানে উন্নতি হৈছে, আমাৰ যি ডেভেলপ হৈছে, এইটো ক্ষেত্ৰত আমাৰ ৰাইজে আমাক ভাল পাইছে। গতিকে আমি আশাবাদী এইবাৰ চিডলিৰ ৰাইজে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি আমাৰ ট্ৰেক্টৰৰ যিজন প্ৰাৰ্থী হ'ব তেখেতক ভোটদান কৰি বিপুল ভোটত ইয়াৰ পৰা জিকাই দিব, এইটো প্ৰায় আমি
নিশ্চিত বুলি আমি ভাবি লৈছোঁ। ইতিমধ্যে কথা ওলাইছে যে BPF UPL মিত্ৰতা হ'ব। মুখ্যমন্ত্ৰী সেইদিনা আহিছিল শ্বিলঙত, মুখ্যমন্ত্ৰী প্ৰশ্নটো সোধা হৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি একত্ৰিত হয় মিত্ৰতা হয় তেনেহ'লে আমি আদৰণি জনাইছোঁ। আপুনি BTR CEM ছাৰৰ ৰাজনৈতিক সম্পাদক, গতিকে এই মুহূৰ্তত কি দেখা পাইছে, কি ক'ব? নাই, আমাৰতো উদ্দেশ্যে আছে, আমাৰ UPPL দলৰ এজেণ্ডা আছে। আমি বাৰে বাৰে আমাৰ দলৰ সভাপতি তথা BTR মুৰব্বী বা আমিও কৈ আছোঁ, BTR 35 লক্ষ মানুহৰ কাৰণে আমি কাম কৰি আছোঁ। BTR 23টা জাতি জনগোষ্ঠী আৰু 35 লক্ষ মানুহৰ কাৰণে কাম কৰিছোঁ। এই 35 লক্ষৰ ভিতৰতে BPFও আছে, AGPও আছে, ইয়াত BJPও আছে, কংগ্ৰেছো আছে, চব আছে। কিন্তু এটা কথাটো হ'ল, ইয়াত আগুৱাই লৈ যোৱাৰ কাৰণে BTRটো আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে যি ধৰণৰ কাম কৰাৰ পলিচি পৰিকল্পনা আৰু BTR থকা সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি কাম কৰাৰ দিশত তেখেতে আগবাঢ়িছে। তাত যদি BPFৰ কৰ্মকৰ্তাসকল আগুৱাই আহি আমাক যদি সহায় কৰিব বিচাৰিছে বা আমাৰ লগত একেলগে থাকি কাম কৰিবলৈ বিচাৰিছে, তাত আমাৰ কোনো আপত্তি নাই আৰু আমি সদায় আদৰণি জনাম। ইয়াত সকলো মানে জ্যেষ্ঠজনসকলক আমি আদৰণি জনাম, সকলো কৰ্মকৰ্তাসকলক আদৰণি জনাম আৰু আমাৰ উদ্দেশ্যটো হৈছে আমি একেলগে কাম কৰা। আমি ইয়াত কোনো জাতি জনগোষ্ঠীক বিভিন্নতা নিবিচাৰোঁ। যোৱা দশক ধৰি অলপ আমাৰ মাজত এটা ভুল বুজাবুজি হৈ গৈছিল, যিটোৰ কাৰণত আমাৰ এই ধৰণৰ এজন আমি সাংসদ হিচাপে পালোঁ, যিজন সাংসদে 10 বছৰত আমাৰ কোকৰাঝাৰ সমষ্টিৰ বিষয়ে দিল্লীলৈ কি কৰিছে কি কৰা নাই সকলোৱে গম পায়। কিন্তু আজি যিজন সাংসদ আমি চিডলিৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰীক আমি দিল্লীলৈ প্ৰেৰণ কৰাৰ লগে লগে যোৱা যি পাৰ্লিয়ামেণ্ট ছেশ্যনত তেখেতে বহুত কথাবিলাক তাতে উপস্থাপন কৰিছে, মিডিয়াও দেখিছে। গতিকে এজন দক্ষ ব্যক্তিক আমি দিল্লীলৈ পঠালোঁ আৰু আগন্তুক যিজন ব্যক্তি ইয়াৰ পৰা বিধানসভা যাব, এই ধৰণৰ দক্ষ এজন ব্যক্তিক UPPL প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত ইয়াত সকলো জাতি জনগোষ্ঠীয়ে ভোটদান কৰিব বুলি আমি আশা কৰিছোঁ। ইয়াত BPFও ভোটদান কৰিব, আমাক BPFৰ কেণ্ডিডেট হ'ব বুলি আমি গম পাই আছোঁ। BPF নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কিন্তু আমাৰ যিমান BPFৰ কৰ্মকৰ্তাসকল আছে তেখেতসকলে আমাক কৈছে আমি কিন্তু BPFৰ কৰ্মকৰ্তা হ'লেও এইবাৰ কিন্তু আমি UPPLৰ ট্ৰেক্টৰকে ভোটদান কৰিম বুলি তেখেতসকলে আমাক কৈছে। গতিকে ইয়াত আমি নিশ্চিত বিপুল ভোটৰ ব্যৱধানত আমি এই বাই ইলেকশ্যনটো জিকি যাম। আলোচনা কিমান দূৰ আগবাঢ়িল? যিহেতু মিত্ৰতা আলোচনাটো এটা পৰ্যায়ত গৈছিলে, কমিটিও এটা বনোৱা হৈছিল শুনা পাইছিলোঁ, আলোচনা কিমান দূৰ আগবাঢ়িল? নে কমিটি সঠিক এই ধৰণৰ কমিটি হোৱা নাই, সঠিক এই ধৰণৰ কমিটি বুলি কোৱা নাই। আমাৰো এই এৰিয়াৰে আমি নাগৰিক, এই এৰিয়াৰে বাসিন্দা, BPFৰ কৰ্মকৰ্তাসকলে এই এৰিয়াৰে বাসিন্দা। গতিকে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত এটা ফ্ৰেণ্ড চাৰ্কল আছে, মোৰ লগতো বহুত BPFৰ কৰ্মকৰ্তাসকলৰ ফ্ৰেণ্ড চাৰ্কল আছে। এই ফ্ৰেণ্ড চাৰ্কলৰ মাজত এটা ডিছকাশ্যন মাথন, এইটো কোনো কমিটি চমিটি এটা নহয়, জাষ্ট আমি একেলগে কাম কৰি যোৱাটো ভাল বুলি BPFৰো কেইজনমান ব্যক্তিয়ে, কেইজনমান নেতাই, সকলো নেতা বুলি নকওঁ, তাত কেইজনমান নেতাই এই এটা আমাৰ আহ্বান আমাক জনাইছে বা আমাৰ আহ্বান আমাক ৰাখিছে। আমিও আহ্বান কৰিছোঁ, আমি একেলগে গৈ BTR একৰ্ডটো আমি ইয়াত ইমপ্লিমেণ্ট কৰিব লাগিব আৰু BTR থকা জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি যাতে ভৱিষ্যতে নহয়, আমি একেলগে BTR সুন্দৰ এটা বনাব লাগিব বুলি আমিও কৈছোঁ। এইটো ক্ষেত্ৰত যদি BPFৰ কৰ্মকৰ্তাসকল আগুৱাই আহে তেতিয়াহ'লে আমি তেখেতসকলক আদৰণি জনাম আৰু একেলগে কাম কৰিম।